নমস্কাৰ বন্ধু বান্ধৱীসকল, প্ৰথমে মই অসমীয়া ৰাশিফল চেনেলত আপোনাক স্বাগতম জনালোঁ। ডেইলি ৰাশিফলৰ বাবে এই চেনেলটোক ছাবস্ক্ৰাইব কৰক। আজি মই এই ভিডিঅ'টোত ক'ম সিংহ ৰাশিৰ কিছু বিশেষত্ব, সিংহ ৰাশিৰ কিছু গোপন ক্ষমতা। সিংহ ৰাশিৰ ব্যক্তিসকলে সংবেদনশীল প্ৰকৃতিৰ হয়। এওঁলোক অলপ ভাবুক প্ৰকৃতিৰো হয় আৰু অন্য ব্যক্তিসকলে এওঁলোকক পচন্দ কৰা দেখা যায়। সিংহ ৰাশি ব্যক্তিসকলৰ বন্ধু বান্ধৱ বেছি হোৱা দেখা যায়। সিংহ ৰাশি ব্যক্তিক ভাগ্য এওঁলোকক সম্পূৰ্ণ লগ দিয়া দেখা যায়। এওঁলোক ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰে আৰু নিজৰ পৰিশ্ৰমৰ ওপৰতহে সফলতা লাভ কৰিবলৈ বিচাৰে। নতুন নতুন কথা বা কাম শিকিবলৈ বিচাৰে এওঁলোকে সকলোৰে কথা শুনে, কিন্তু কেৱল কৰ্মক্ষেত্ৰত নিজৰ মনৰ কথাহে শুনে। যিটো কাম তেওঁলোকৰ মনলৈ আহে বা তেওঁলোকে ভাল পায় সেইটো কৰিহে এৰে। সিংহ ৰাশি ব্যক্তিক প্ৰথমবাৰতে চিনি পোৱাটো বহুত কঠিন। এওঁলোকৰ সমাজ পৰিয়ালত বিশেষ স্থান থাকে আৰু সমাজ পৰিয়ালত হাঁহি ফূৰ্তিৰে থাকিব বিচাৰে এওঁলোকে। সিংহ ৰাশি লোকৰ মন সদায় খোলা থাকে আৰু খোলা মনৰ কাৰণে এওঁলোকক অন্য ব্যক্তিয়ে পচন্দ কৰে। এওঁলোকে যিকোনো সিদ্ধান্ত লওঁতে খৰধৰ কৰা দেখা নাযায়। সিংহ ৰাশি ব্যক্তি অলপ এলেহুৱা প্ৰকৃতিৰো হোৱা দেখা যায়। বন্ধু বান্ধৱীসকলৰ লগত এনে কিছুমান মূল্যৱান সময় আড্ডা মাৰি পাৰ কৰি দিয়ে। এওঁলোক যিকোনো কথাই ঘূৰাই পকাই নকয় আৰু বেলেগে ক'লেও পচন্দ নকৰে আৰু যিকোনো পৰিস্থিতিতে সিংহ ৰাশি লোকে নিজকে চম্ভালি থাকিব পাৰে আৰু নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে অলপ বেছি কষ্ট কৰে। তেওঁলোক বহুত পৰিশ্ৰমী আৰু ধনৱান হোৱা দেখা যায়। এতিয়া সিংহ ৰাশি লোকৰ প্ৰেম, এওঁলোক বহুত ৰোমেণ্টিক প্ৰকৃতিৰ হয়। সিংহ ৰাশি লোকে ভাল পোৱাজনক বহুত কষ্ট কৰি লগ পায়। এওঁলোকৰ প্ৰেমত বহুত ভুল বুজাবুজি হোৱা দেখা যায়। ভুল বুজাবুজি হ'লেও পিছত ঠিক হৈ যায়। প্ৰেমক পাবলৈ এওঁলোকে বহুত কষ্ট কৰিবলগীয়া হয় আৰু অৱশেষত সিংহ ৰাশি লোকসকলে প্ৰেমত এওঁলোকে সফলতা লাভ কৰা দেখা যায়।